हेलो फ्रेंड्स आपनालोকৰ প্ৰিয় চেনেল নেচাৰ্স কালাৰলৈ মই মৌসুমীয়ে সকলোকে স্বাগতম জনাইছো। আমাৰ ইয়াত কালি বহুত জোৰকৈ বৰষুণ হৈছিল আৰু সেইভাবে মই আজি আপোনালোকক আমাৰ ঘৰত থকা ৰেইন লিলিটোৰ ফটো দেখাইছো। মই আগতেই কৈছিলো যে ৰেইন লিলি ফুলবিলাকে বৰষুণ পালে খুবেই ভাল পায় আৰু যেহেতু কালি বহুত জোৰকৈ বৰষুণ হৈছিল গতিকে আজি মোৰ ৰেইন লিলি কিটা বহুত ধুনিয়াকৈ ফুলি আছে আপোনালোকে দেখিবলৈ পাইছে। এই ভিডিওটোত মই আপোনালোকৰ আগত মই যেটো ফুল ৰুইছিলো পাৰ্সেলেন ফুলটোৰ মই আপডেট জনাই থাকিম বুলি আপোনালোকক কৈছিলো। টাবত লগোৱা পাৰ্সেলেন ফুলটোৰ আপডেট আজি মই এই ভিডিওটোৰ জৰিয়তে আপোনাক দিবলৈ বিচাৰিছো। গতিকে ভিডিওটো এবাৰ শেষলৈকে চাব।